নমস্কাৰ বন্ধুসকল আন্তৰিক স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ এই ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ বন্ধুসকল আপোনালোকে যদি সাধাৰণ জ্ঞান পঢ়ে তেনেহ'লে আজি আপুনি এই ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাব কাৰণ এই ভিডিঅ'টিত 10টা ইণ্টাৰেষ্টিং জিকে প্ৰশ্ন সুধিম আৰু প্ৰশ্নকেইটাৰ উত্তৰো ক'ম তেনেহ'লে বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি আমাৰ এই ইউটিউব চেনেলটি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা ঘণ্টি বটনটো প্ৰেছ কৰি লওক যাতে আমি ভিডিঅ' দিয়াৰ লগে লগে আপোনাৰ তাত অতি সোনকালে ন'টিফিকেশ্যন যায় আৰু আপুনি ভিডিঅ'সমূহ চাব পাৰে তেনেহ'লে বন্ধুসকল বেছি দেৰি নকৰি আহক ভিডিঅ'টোৰ ফালে আগবাঢ়ো কুৱেশ্যন 1 মহ কিমান দূৰলৈকে উৰিব পাৰে উত্তৰ মহ 50 ফুট ওপৰলৈকে উৰিব পাৰে কুৱেশ্যন 2 কোনটো জন্তুৰ হাৰ্ডি সকলোতকৈ টান হয় বন্ধু বান্ধৱীসকল আপোনালোকে যদি এই চেনেলটিৰ ভিডিঅ'সমূহ চাই ভাল পায় তেনেহ'লে ভিডিঅ'সমূহ লাইক কৰি চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ইয়াৰ উত্তৰ হ'ব বাঘৰ হাৰ্ডি সকলোতকৈ টান হয় কুৱেশ্যন 3 কোনখন দেশৰ 5জন প্ৰধানমন্ত্ৰীৰ ফটো কেতিয়াও তোলা হোৱা নাছিল ইয়াৰ উত্তৰ হ'ব আমেৰিকা দেশৰ 5জন প্ৰধানমন্ত্ৰীৰ ফটো কেতিয়াও তোলা হোৱা নাছিল কুৱেশ্যন 4 কোনটো জন্তুৰ হৃদপিণ্ড 1 মিনিটত 9 বাৰ কঁপে বন্ধু বান্ধৱীসকল এনেকুৱা ধৰণৰ আচৰিত তথ্যসমূহ জানিবলৈ ভিডিঅ'টি শেষলৈকে চাই থাকিব উত্তৰ ব্লু ৱেল জন্তুৰ হৃদপিণ্ড 1 মিনিটত 9 বাৰ কঁপে কুৱেশ্যন 5 পৃথিৱীৰ প্ৰথমটো কম্পিউটাৰ ভাইৰাছ কোনখন দেশে বনাইছিল ইয়াৰ উত্তৰ হ'ব পৃথিৱীৰ প্ৰথমটো কম্পিউটাৰ ভাইৰাছ পাকিস্তান দেশে বনাইছিল কুৱেশ্যন 6 ইতিহাসত সকলোতকৈ বেছি কোনটো জন্তুক কটাৰ বাবে মৃত্যু হৈছিল ইয়াৰ উত্তৰ হ'ব মহক কটাৰ বাবে ইতিহাসত সকলোতকৈ বেছি জন্তুৰ মৃত্যু হৈছিল কুৱেশ্যন 7 সকলোতকৈ কম গৰু কোনখন দেশত আছে ইয়াৰ উত্তৰ হ'ব সকলোতকৈ কম গৰু পাকিস্তান দেশত আছে কুৱেশ্যন 8 কোনখন দেশৰ মানুহে সকলোতকৈ বেছি পূজা কৰে ইয়াৰ উত্তৰ হ'ব ভাৰতবৰ্ষৰ মানুহে সকলোতকৈ বেছি পূজা কৰে কুৱেশ্যন 9 উত্তৰ বাহিৰে সকলোতকৈ কম পানী কোনটো জন্তুই খায় উত্তৰ বাহিৰে সকলোতকৈ কম পানী নিগনিয়ে খায় 10 নম্বৰ তথা অন্তিম প্ৰশ্নটি হ'ল ময়ূৰৰ জীৱনকাল কিমান বছৰ হয় ইয়াৰ উত্তৰ হ'ব ময়ূৰৰ জীৱনকাল 15 বছৰ হয়